Hi guys, আমি পাহাৰত যাব ওলাইছো। গাইস আজি কথাটো হল মানে আমি 4-5 লোক লাগি আজি পাহাৰলৈ গৈ আছো। গাইস আমি আহিছো আজি পাহাৰত মানে পাহাৰত আহিছো। পাহাৰত কিয় আহিছো আপোনালোকে ভিডিওটো শেষলৈকে চালে গম পাব। এই পানে পাত ললো এই পাতেৰে কি কৰিম আপোনালোকে গম পাব ভিডিওটো শেষলৈকে চালে। তো চাই থাকক ভিডিওটো শেষলৈকে। আৰু আমি আহি ইয়া কচু তোলাত লাগি গলো। এই আমি কচু তুলি ললো। এতিয়া কচু আমি চুঙাত ডিঙাম গাহৰি মাংসৰে। আমি বহুত টেষ্টি কি বনাম আপোনালোকে চাই থাকিব। গাইস আমি পাহাৰত বছৰে আহি আমি চুঙাত ভাত ডিঙাই খাই যাওঁ। বছৰে আহিলো আমি পাহাৰত লগ কেইজনৰ লগত। তো আমি এতিয়া চুঙাত ভাত ডিঙাম। তো আপোনালোকে ভিডিওটো চাই থাকিব ভালদৰে শেষলৈকে। এয়া আমি ভাত ডিঙা জেগা আহি পালো। এতিয়া আমি ভাত ডিঙাম। এয়া চুঙা বা ইয়াৰে চুঙা বনাম। আৰু ইপানে মই চুঙা কাটি আছো ভাত আৰু কচু ডিঙাবলৈ। আৰু ইপানে বিচিত্ৰ আমাৰ কচু বাচি আছে। কচু ডিঙাম এতিয়া ৰেডি কৰি আছে, চুঙাত ভৰাই আছে। আৰু এই বছৰে প্ৰথম আহিছে পাহাৰত ভাত ডিঙাই খাবলৈ। সি কৈ থাকে মোক লোকে নধৰা বুলি। এইবাৰ লৈ আহিছো ইয়াক। আৰু ইপানে পিঁয়াজ লেখা আছে। আৰু ইপানে আমি আনিছো চাউল। এয়া চাউল আনিছো আমি চুঙাত ডিঙাম। আৰু এয়া হৈছে ভাত ডিঙা পাত। এয়া আৰু গাহৰি মাংস তেল অকল তেল গাহৰি মাংস আনিছো কচুৰ লগত দিবলৈ। এয়া আমাৰ কচু চুঙা বহাই দিলে। এয়া আৰু পাতত চাউল দিলো। এতিয়া বান্ধি কিনে চুঙাত ভৰাই দিম। এয়া ৰোহিত আৰু ৰাকেশ চুঙাত পানী ভৰাই আছে। এইবাৰ জুইত দিম। এয়া বিলাহী কচুত দিম। গাইস আমি আজি আহিছো পাহাৰত ভাত ডিঙাই খাবলৈ। বাঁহৰ চুঙাত হৈছে আৰু কচু ডিঙা হৈছে। কচুত গাহৰি মাংস দিয়া হৈছে, একদম তেল গাহৰি মাংস। তো আপোনালোকে চাই থাকক। এইপানে বিচিত্ৰ বনাই আছে ধুনীয়াকৈ টেষ্টিকৈ বনাব। আৰু এইপানে দিয়া হৈছে ভাতৰ চুঙা। আৰু এইপানে আছে আমাৰ তুলতুল। এয়া তুলতুলে মানে দনা বনাব। তো কেনেকৈ বনাব আপোনালোকে চাই থাকিব। ভিডিঅ'টো চাই থাকিলে গম পাব। শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব এই বাঁহৰ চুঙাৰে কেনেকৈ বনোৱা হ'ব। ইয়াৰে দনা বনোৱা হ'ব একদম চেম টু চেম কলৰ দনা নিচিনা হৈ যাব। এয়া ভাত খোৱাৰ কাৰণে দনা বনাই ল'লোঁ। ভাত বাঁহৰে এয়া দনা বনাই ল'লোঁ ধুনীয়াকৈ। ইয়াত বৰ্তমান ভাত খাম। এতিয়া কলৰ দনা নিচিনা হৈ গ'ল।